বন্ধন বেংক অথবা যিকোনো মাইক্ৰ ফাইনেন্স কোম্পানীৰ পৰা লোন লোৱা সকলৰ লোন মাফ হ'ব এইটো মাহতে বেংকৰ ঋণৰ কিস্তিৰ বাবে আৰু হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব আপোনাক কিয়নো জানুৱাৰী মাহতে মাফ হ'ব পাৰে আপোনাৰ বেংকৰ ঋণৰ কিস্তি গ্ৰাহকৰ সুবিধাৰ্থে ৰিজাৰ্ভ বেংকে প্ৰৱৰ্তন কৰিছে নতুন নিয়ম বন্ধন বেংক অথবা যিকোনো কোম্পানীৰ কিস্তিৰ কাৰণে আপোনাৰ ঘৰত গৈ হেঁচা প্ৰয়োগ কৰিছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে কেনেকৈ আপুনি আপোনাৰ কিস্তি মাফ কৰিব পাৰিব ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে ঋণ পৰিশোধ যদি কৰিব নোৱাৰে তেন্তে প্ৰতিজন ব্যক্তিয়ে ৰিজাৰ্ভ বেংকৰ এই নিয়ম মানি চলাটো অতি প্ৰয়োজনীয় কিয়নো মাফ হ'ব পাৰে আপোনাৰ বেংকৰ ঋণৰ কিস্তি গ্ৰাহকৰ সুবিধাৰ্থে ৰিজাৰ্ভ বেংকে প্ৰৱৰ্তন কৰিছে নতুন নিয়ম দেশৰ সকলো নাগৰিকৰ মংগলৰ কথা মনত ৰাখি ৰিজাৰ্ভ বেংকে বিভিন্ন নিয়ম বেংকলৈ আনে মূলতঃ আৰবিআই দেশবাসীক আৰ্থিক নিৰাপত্তা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰ্থিক প্ৰয়োজনত বেংকৰ পৰা বেংকৰ ঋণ লোৱা বহু লোক আছে ঋণ লোৱা ব্যক্তিজনে ঋণৰ ধন সময়মতে বেংকত জমা দিয়াৰ দায়িত্ব বিভিন্ন সমস্যাৰ বাবে বহু লোকে সময়মতে বেংকৰ ঋণৰ ধন জমা দিব নোৱাৰে বেংকৰ ঋণ ডিফল্টৰ বাবে আৰবিআইৰ নিয়ম এবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে সকলো লোকৰ বাবে এটা ডাঙৰ সিদ্ধান্ত লৈছে এই সিদ্ধান্তত কি কোৱা হৈছে এই বিষয়ে এই প্ৰতিবেদনত আলোচনা কৰা হ'ব আৰ্থিক সংকটৰ বাবে বহু লোকে বেংকলৈ গৈ সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰে যদি ঋণ সময়মতে পৰিশোধ কৰা নহয় তেন্তে ঋণ ডিফল্ট হয় ঋণ ডিফল্ট হ'লে আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল ব্যক্তিজনৰ ক্ৰেডিট স্ক'ৰ কমি যোৱা আৰু যদি ক্ৰেডিট স্ক'ৰ কমি যায় তেন্তে পিছত ঋণ লোৱাটো কঠিন হ'ব বা হয়তো একেবাৰে ঋণ নাপাব যিসকলে সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰে তেওঁলোকৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকৰ এই নিয়মসমূহ মানি চলিলে বেংক লোন পোৱাৰ সম্ভাৱনা হ্ৰাস পাব আৰবিআইৰ নিয়মৰ নতুন নিয়মত উল্লেখ আছে যে যদি কোনো ব্যক্তিয়ে সময়মতে বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰে তেন্তে বেংকে তেওঁৰ সৈতে আলোচনা কৰি ঋণৰ পুনৰ্গঠন কৰিব পাৰে ঋণৰ পুনৰ্গঠনে ঋণৰ সময়সীমা বৃদ্ধি কৰে আৰু EMIৰ পৰিমাণ হ্ৰাস কৰে যদি কোনো ব্যক্তিয়ে বেংকৰ পৰা 20 লাখ টকাৰ ঋণ লৈছে আৰু পিছত আৰ্থিক সংকটৰ বাবে সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰে তেন্তে তেওঁ প্ৰথমে বেংকলৈ যাব লাগিব বেংকলৈ গৈ ঋণৰ পুনৰ্গঠন কৰক ঋণৰ পুনৰ্গঠনৰ ফলত ঋণ পৰিশোধৰ সময়সীমাও বৃদ্ধি পাব আৰু আনহাতে EMIৰ পৰিমাণো হ্ৰাস পাব পুনৰ্গঠনে ক্ৰেডিট স্ক'ৰত কোনো প্ৰভাৱ পেলোৱা নাই আৰু যদি ক্ৰেডিট স্ক'ৰ বেয়া নহয় তেন্তে ভৱিষ্যতে ঋণ লোৱাটো সুবিধাজনক হ'ব শেষত যদি কোনো ব্যক্তিয়ে ঋণ লোৱাৰ পিছত ঋণ পৰিশোধ কৰাত অসুবিধা পায় তেন্তে তেওঁ বেংকলৈ গৈ তাত থকা কৰ্মচাৰীৰ সৈতে আলোচনা কৰিব লাগে তাৰ পিছত ঋণ পুনৰ্গঠনৰ বাবে আবেদন কৰক আবেদন পত্ৰৰ লগতে জমা দিবলগীয়া গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ হ'ল ঋণ চুক্তিৰ কপি আবেদন পত্ৰ পৰিচয় পত্ৰৰ কপি আৰ্থিক অৱস্থাৰ প্ৰমাণ যদিহে বেংকে ঋণ পুনৰ্গঠনৰ অনুমতি দিয়ে তেন্তে ঋণ পৰিশোধৰ সময়সীমা বৃদ্ধিৰ লগতে EMIৰ পৰিমাণো হ্ৰাস পাব ঋণ পৰিশোধে যদি কৰিব নোৱাৰে তেন্তে প্ৰতিজন ব্যক্তিয়ে ৰিজাৰ্ভ বেংকৰ এই নিয়ম মানি চলাটো অতি প্ৰয়োজনীয় আৰু এই নতুন আৰবিআই ৰুলছৰ ফলস্বৰূপে এই নিয়ম সকলো সাধাৰণ নাগৰিকৰ বাবে অতি লাভজনক হ'বলৈ গৈ আছে যিসকলে নিজৰ ঋণ ক্লিয়াৰ কৰিব বিচাৰে আৰু সাধাৰণ জনতাৰ ধন আত্মসাৎ কৰিব নিবিচাৰে যদি তেনে কোনো গ্ৰাহক আছে তেন্তে তেওঁলোকে তেওঁলোকৰ বেংকলৈ গৈ আজিয়েই যোগাযোগ কৰক